ভগৱান চগৱান নহয় মই মানুহ ভাল পোৱা এজন সঁচা মানুহ অপৰাধ গাঁৱৰ মহাজনে হেনো কমপ্লেইন কৰিছে প্ৰবঞ্চনা কৰি মাটি বিক্ৰী কৰিছে মই জানো বিপুলে নিজৰ মাটিত ৰত্নভণ্ডাৰ থকা বুলি অধিক মূল্যত মাটিখিনি বিক্ৰী কৰিছে আচলতে তাত আমাৰ ঘৰ দুই এপদ সোণৰ গহনা পচি থোৱা আছে তই বাৰে বাৰে এইবোৰ পাগলামি কিয় কৰ বিপুল ৰাইজৰ মৰম পাবৰ কাৰণে এজন বেপাৰীক ঠোপাতকৈ আপোনাৰ জীৱনটো কোন ডাঙৰ থানাৰ কেছ মামলাখিনি চেটেল কৰিব লাগিব নহয় এতিয়া বলক নাই ছাৰ ইয়াক আপুনি লৈ নাযাব ইয়াক আপুনি ইয়াক লৈ গ'লে মই মৰি থাকিম মই তাতে দেউতাৰ স্মৃতিত এটা লাইব্ৰেৰী আৰু দুখীয়া ল'ৰা ছোৱালীৰ নামত এখন স্কুল খুলিম এটা ভাল খবৰ আছে অন্যভাৱে পাগলাই বিপুলক অসম পুলিচে 50 লাখ টকাৰে পুৰস্কৃত কৰিছে পুলিচে সহায় কৰিছে মই ৰৈ আছো তই দেখোন একেবাৰে ডাঙৰ মানুহ হৈ গ'লি কিয় নহ'ব এনে হিৰো আমাৰ বিপুল বাস্তৱ জীৱনৰ নায়ক তহঁতে মোক সিমান ওপৰলৈ উঠাই নিদিবি মই যিমান আছো সিমান থাকিব তই যদি গাঁৱলৈ গৈ ল'ৰা ছোৱালীৰ মায়াত বন্দী হৈ আমাক পাহৰি যাওঁ তেনেহ'লে তই মৰা পাবি মই বাচ্চা বিপুল মোৰ মৃতদেহত মুখান্তি কৰাল এখন ঘৰত কি জানো মোৰ আপোন কোনোবা আছে আৰু পিছত নেকি স্বপ্না নিচিনাকৈ ভণ্টি নব দাদা আৰু ইয়াৰ কথা মই নকয়ে মোৰ লগৰ এই বন্ধু চব কৈছে কিন্তু মইহে নিজৰ হ'ব নোৱাৰিলো মৰম কি বস্তু নাপালো পাগলৰ তন্ত্ৰম কৰিবলৈ প্ৰতি পাহে পাহে আনে বিচাৰি